মই যেতিয়া আহিছোঁ তেতিয়া 4টা বজাত আহিছোঁ ঘৰৰ পৰা আহি দেখিছোঁ আগুনটো জুই লাগি আছে ওপৰত লাগি পেলাই তাত যেটো ওপৰত আছে ঘৰটোৰ তলত আছিলে আপোনাৰ এটা কাঠৰ একটা আছিলে মানে পাত দ আছিলে তেতিয়া এই পাতৰ পৰা আপোনাৰ আগুনটো তলত পৰি পেলাই আমাৰ তাতে তেল আছিলে তেলৰ ভিতৰত আগুনটো লাগি গ'ল বুজিছে আমাৰ তলত গুদাম ওপৰত নহয় ওপৰৰ পৰাই আগুনটো লাগিছে ওপরে দোকান আছিলে কাপড় দোকান আছিলে হ্যাঁ কাপড় দোকান আগত লাগিছে তার পিছতে তলত লাগিছে আমার দোকান হ্যাঁ আমার এইটো গুদামে একো বাঁচাব নোৱাৰিলোঁ এইটো শেষ এটা 40-45 হাজাৰ টকাৰ মাল এনেকুৱা হ'ব হাজাৰ টকা মাল লছ না যেতিয়া আহিছোঁ তেতিয়া কমপ্লিট আমাৰ গুদামত লগা নাই আমি আছিলোঁ 2জন আমাৰ ভাইকোকে 2জন আছিলোঁ তো সাহস কৰা পৰা নাই আমি তেতিয়া নাৰ্ভাছ হৈ গৈছোঁ তেতিয়া আৰু ভিতৰৰ পৰা ওলাব নোৱাৰিলোঁ নাই নোৱাৰিলোঁ জুই লগাটো কেনেকৈ লাগিলে এতিয়া সঠিক গম পোৱা নাই কিন্তু এনে কাৰেণ্টৰ পৰা লাগিছে বুলি সন্দেহ কৰা হৈছে আৰু শ্বৰ্ট চাৰ্কিট বুলি মোৰ দোকান মানে ওচৰতে আছিল মোৰ কিতাপৰ দোকান এখন মেইন যিখনত লাগিছে এখন কাপোৰৰ দোকান আছিল পূৰা সম্পূৰ্ণ শেষ আৰু এখন মাল বাহিৰ কৰিব নোৱাৰিলে জুই সম্পূৰ্ণ নিশা কিমান বজাত সম্ভৱ গম পোৱা নাই কিন্তু 4টামান বজাত গম পোৱা হৈছে আৰু মইতো 5টামান বজাতহে গম পাইছোঁ কিমান পৰিমাণৰ ধনৰ ক্ষতিসাধন হৈছে এতিয়া সঠিক এইটো তেওঁহে গম পাব মইতো উলিয়াব নোৱাৰিম বহুত মাল আছিলতো এতিয়া দোকানখনতো মাল সম্পূৰ্ণই আছিলে এতিয়া ঠাণ্ডা দিনৰ গৰম কাপোৰবিলাক আছিলে আৰু অন্যান্য কাপোৰবিলাকো আছে দোকানখন সম্পূৰ্ণ ভৰ্তি আছিলে একো মালে বাহিৰ কৰিব পৰা নাই সময়মতে মানে অকণমান দেৰি ৰাইজে আহি মইতো 5 বজাত আহি পাইছোঁতো ৰাইজে কোৱা মতে বহুত আগতে খবৰ দিছে কিন্তু তেওঁলোকে এতিয়াও আহি পোৱা নাই আৰু আহি পাওঁতে অলপ সময় লাগে ধৰক কিন্তু নিশ্চয় দৰকাৰ আমাক তৎকালে মানে কিবা এটা ব্যৱস্থা কৰিব পৰাকৈ তেনেকুৱা এখন বা অগ্নি নিৰ্বাপক বাহিনীৰ ব্যৱস্থা ইয়াতো থাকিব লাগে সেইটো বিচাৰোঁ নিৰ্বাচনৰ প্ৰচাৰৰ আগতে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি গৈছিলে যে বকলীয়াঘাটতো এখন দিয়া হ'ব অতি সোনকালে কিন্তু আজিলৈকে সেয়া দেখা পোৱা যোৱা নাই কি ক'ব এই ক্ষেত্ৰত হয় সেইটো অতি সোনকালে তেওঁ কাৰ্যকৰী কৰিলে আমি ৰাইজে সুখী হ'ম আৰু ৰাইজৰ সহায় হ'ব বা সুবিধা হ'ব তেওঁ যিটো ঘোষণা কৰিলে সোনকালে ঘোষণাটো কাৰ্যকৰী কৰিলে বকলীয়াঘাটত যদি কৰে তেতিয়াহ'লে ভাল হ'ব বাচিপে আৰু কি আশংকা কৰে কেনেকৈ এই জুইৰ সূত্ৰপাত ঘটিল সূত্ৰপাতটো এতিয়ালৈকে একো সন্দেহ কৰিবতো নোৱাৰি বেলেগতো পটককৈ কাৰণটো উলিয়াব নোৱাৰি এতিয়া ধৰি লৈছোঁ কাৰেণ্টৰ পৰা হৈছে বুলি ধৰি লৈছোঁ আৰু বেলেগ সন্দেহটো নাহে এতিয়াই এইটো তদন্তৰ পিছতহে গম পোৱা যাব আৰু